কাৰোবাৰ প্ৰতি থকা অনুভূতিকো বেছি গভীৰ হৈ যাব নিদিবা, কাৰণ মানুহ যিকোনো মুহূৰ্তত সলনি হৈ যাব পাৰে। অতীত যিমানেই ভয়ংকৰ নহওক কিয়, সঠিক জীৱনসংগী পালে বৰ্তমান আৰু ভৱিষ্যত দুয়োটাই সুন্দৰ হৈ যায়। প্ৰথম বুলিবলৈ একো নাই, এটা কথা মনত ৰাখিবা, যোনে তোমাৰ জীৱনত আহি অতীত পাহৰাই দি বৰ্তমান আৰু ভৱিষ্যত সুন্দৰ কৰি দিব পাৰে, সেইজনে হৈছে তোমাৰ আপোনজন। যি নাই তাক লৈ কেতিয়াও দুখ নকৰিবা, আৰু যি আছে তাক লৈ কেতিয়াও অহংকাৰ নকৰিবা। সময়ে যি দি গৈছে তাক লৈ সুখী হ'বলৈ চেষ্টা কৰা। দুখীয়াৰ হাতত টকাৰ অভাৱ হ'ব পাৰে, কিন্তু তেওঁলোকৰ হাতত অভাৱ নাহে কোনোদিনো মৰমৰ। ভাল মানুহবোৰৰ এটা বেয়া অভ্যাস আছে, তেওঁলোকে সদায় আনক নিজৰ বুলি ভাবে। কাৰোবাক খুব বেছি আপোন ভবাটো ঠিক নহয়, কিয়নো আপোন মানুহবোৰে এটা সময়ত কষ্টৰ কাৰণ হৈ পৰে। নিজৰ দুৰ্বলতা আনৰ আগত প্ৰকাশ কৰি হাঁহিৰ পাত্ৰ নহ'বা, কাৰণ আজিকালি মানুহে ধেমালিটো কমেই কৰে, ধেমালিৰ চলত অপমানটোৱে বেছিকৈ কৰে। কেতিয়াবা এটা ভুলৰ বাবে দুজন মানুহৰ মন আৰু এটা ধুনীয়া সপোন আৰু কিছুমান আশা বিশ্বাস আৰু এটা ধুনীয়া সম্পৰ্ক মুহূৰ্ততে ভাঙি চুৰমাৰ হৈ যায়। আজি তোমাৰ বাবে কোনোবাই কান্দিছে, কাইলৈ আকৌ তুমি কাৰোবাৰ বাবে কান্দিবা। এইটোৱে হৈছে সত্য, কাৰণ আনক কন্দুৱাই নিজে কোনোদিনো হাঁহিব নোৱাৰা, আনক কষ্ট দি নিজে কেতিয়াও শান্তিত থাকিব নোৱাৰা, আনক দুখ দি নিজে কেতিয়াও সুখী হ'ব নোৱাৰা। দুখ কষ্ট মোৰো আছে, কিন্তু নোৱাৰো ক'ব কাকো খুলি। লিখিব খোজো কবিতা ময়ো, কিন্তু নাপাওঁ কেৱল শব্দহে বিচাৰি।